কি হৈছে অ ৰাতুল তই গামোচাখন পালি ক'ত কচোন তই গামোচাখন ক'ত পালি ৰবিচোন শুন মোৰ আহোঁতে কিয় দেৰি হ'ল জানো কিয় মই আহিব ওলাইছিলো তেনেতে ৰাজুদাই ল'ৰা এটা পঠিয়াই মাতি পঠিয়ালে আৰু এই গামোচাখন ৰাজুদাই দি পঠিয়াইছে আৰু ক'লে ষ্টেজত বিহু মাৰোতে এখন মূৰত মাৰি ল'বা আৰু কি ক'লে আৰু একো কোৱা নাই ৰাজু ককাইদেউ ৰাজু ককাইদেউৰ কি হৈছে তৰাবা তুমি কিয় কান্দিছা তৰাবা কি হৈছে কোৱা কি হৈছে মোক একো নুসুধিবি কাঞ্চন তুমি ধৈৰ্য ধৰাচোন জয়ন্তদা মোক কোনো একো নকয় যে ৰাজু ককাইদেউ কি হৈছে কথাবোৰ অলপ দীঘলীয়াকে ক'ব লাগিব দেউতাই তাক গাঁৱৰ পৰা লৈ যোৱাৰ পাছত আইতাৰ মৰম আৰু আমাৰ ঘৰখনৰ মৰমে তাক কোনোদিনেই মাক বাপেক নোহোৱাৰ কথাটো উপলব্ধি কৰিব দিয়া নাছিল লাহে লাহে আমাৰ ককাই ভাই সম্বন্ধটো বন্ধুত্বলৈ পৰিৱৰ্তন হৈছে আমি পঢ়া শুনাত ভাল আছিলো সেইকাৰণে আমাৰ ঘৰখনে তাকো মোৰ লগতে ডাক্তৰী পঢ়িবলৈ জোৰ দিছিল কিন্তু সি বিএ পঢ়াতহে জোৰ দি লাগিল মই ডাক্তৰী পাছ কৰা 2 বছৰমানৰ পাছৰ কথা তই মোক কি বুলি ভাব কি সুধিছ মই তোৰ পঢ় নেকি কি অদ্ভুত প্ৰশ্ন কৰিছ যি সুধিব লগা আছে চিধা চিধি সুধ তই যে উচ্চ শিক্ষাৰ বাবে বিদেশলৈ যোৱাৰ সুবিধা পাইছ এই খবৰটো মোক জনোৱা নাছিল কিয় যোৱা যদি হ'লহেঁতেন তেতিয়া জনালোহেঁতেন যোৱাই যেতিয়া নহয় কিয় নহব তই যেনেকে সুধিছ বিদেশত থাকি 2-3 বছৰ শিক্ষালৈ অহাটো যেন সাধাৰণ কথা তোৰ দৰে চোকা ল'ৰা এটাৰ কাৰণে এইবোৰ সাধাৰণ কথা বহুত টকাৰ কথা আছে সেইবোৰ তই চিন্তা কৰিব নালাগে তই পঢ়িবলৈ যাব লাগিব মোৰ ভাগৰ সম্পত্তিখিনি বিক্ৰী কৰি দি মই তোক বিদেশলৈ পঠিয়াম তই পাগল নেকি তোৰ নিজৰ ভৱিষ্যত নাই ঘৰখনৰ ভৱিষ্যতটো প্ৰথম তাৰপিছত মোৰ কথা তই খালি যাবলৈ সাজু হৈ থাক ৰাজু ঐ শুনচোন তই বলিয়ালি নকৰিবি সি কিন্তু বলিয়ালি কৰিলে মই তাৰ জেদৰ ওচৰত হাৰ মানিলো মই বিদেশলৈ যাবলৈ বাধ্য হলো
মই বিদেশৰ পৰা উভতি অহাৰ কেইদিনমানৰ পাছৰ কথা। ৰাজু, কি হৈছে তোৰ? পেইন কিলাৰ এটা আছে যদি এটা দিছোন। অসহ্য মোৰ বিষাইছে। পিল এটা আছে যদি না ভীষণ বিষাইছে। ৰবি, পেইন কিলাৰ এটা খালেই হ'ব নেকি? কেনেকুৱা বিষ হৈছে কচোন? মইতো একো ধৰিবই পৰা নাই। আৰে বিষে এনেকুৱা দৰকাৰ বুলি কিবা কথা আছে নেকি? দে না। সেইদিনা বিষ কমিবলৈ মই তাক 2টা টেবলেট দিলো। সি ভালো পালে। তাৰপিছত এদিন জোৰ কৰি মই তাক নাৰ্ছিং হোমলৈ লৈ গলো আৰু তাৰ স্কেনিং কৰালো। জয়ন্ত, হা? ডাক্তৰে কি ক'লে? ডাক্তৰে সেই মেচিনটোৰ মাজত যে মোক সোমোৱাই দিছিল, ডাক্তৰে কি ক'লে? নাই, বিশেষ চিন্তা একো নাই বুলি কৈছে। মাত্ৰ তই কেইদিনমান অলপ সাৱধানে চলা ফুৰা কৰিব লাগিব। হাঁহিছ কিয়? হয়, সেই মেচিনটো বেয়া, নহ'লে ডাক্তৰজনে একো নাজানে। নাইবা তই মোক ফাঁকি দিছ? নাই, মই একো ফাঁকি দিম কিয়? নহ'লে তই ক'ব পৰা নাই কিয় যে মোৰ ব্ৰেইন টিউমাৰ হৈছে? তাৰমানে তই ডাক্তৰে এইটোও কৈছিলে নাই যে আৰু মাত্ৰ কেইমাহমানৰ বাবেহে মই পৃথিৱীৰ আলহী? তই ডাক্তৰ হৈ ইমান দুৰ্বল হলে কেনেকৈ হ'ব? চা, অনন্তকাল জীয়াই থাকিবলৈ কোনোবা জানো পৃথিৱীলৈ আহে? কোনোবা দুদিন বেছি থাকে, কোনোবা দুদিন আগতেই যাবলগীয়া হয়। সেইটো জানো কিবা নতুন কথা? মই তোক সহজে মৰিবলৈ নিদিওঁ ৰাজু। আৰু ডাঙৰ ডাক্তৰক দেখুৱাম, প্ৰয়োজন হলে বিদেশলৈ লৈ যাম। তই চিন্তা নকৰিবি ৰাজু, তই চিন্তা নকৰিবি। জয়ন্ত, তই কেনেকুৱা ডাক্তৰ কচোন? নাজানো, ডাক্তৰে বেমাৰ ভাল কৰিব পাৰে, কিন্তু মৰণ ৰোধ কৰিব নোৱাৰে। অথচ তই অবুজৰ দৰে কথা কৈছ। চা, সকলো সহজ ভাবে ল। মোৰ এটা শেষ ইচ্ছা আছে, তই জান? মই মোৰ গাঁওখনতে মৰিব খোজো। কিন্তু নাই নাই জয়ন্ত, তই আপত্তি নকৰিবি। চা, ফাঁচি কাঠত ওলমিব লগাজনৰ শেষ ইচ্ছাটো পূৰণ কৰাৰ চেষ্টা কৰা হয়। চা, মৰিবলৈ ওলোৱাজনৰ শেষ ইচ্ছাক জানো বাধা দিবি? ক জয়ন্ত, নাই তই আপত্তি নকৰিবি জয়ন্ত। সেইটো কেনেকে সম্ভৱ? ইয়াত উন্নত চিকিৎসাৰ ব্যৱস্থা আছে, ভাল ডাক্তৰ আছে। মই প্ৰতিটো মুহূৰ্ততে তোৰ লগত থাকিম। গাঁৱত কি আছে? শান্তি। মই জানো ইয়াত থাকিলে তহঁতে মোক সিজন ডাক্তৰ ওচৰলৈ টানিবি, সিজন ডাক্তৰ ওচৰলৈ টানিবি।
ইটো দৰৱ দিবি সিটো বেজি দিবি তথাপি দুদিনমানৰ পিছতেতো মই যামগৈ তেনেহলে শান্তিত মোক মৰিবলৈ নিদিওঁ কিয় ৰাজু আকুৰ গোচ নহবি তোক এনেকুৱা অৱস্থাত কাৰো কথা নুশুনি জোৰ কৰি ইয়ালৈ গুচি আহিল অ জয়ন্ত জয়ন্ত অ ৰাজু ৰাজু কি হৈছে তোৰ ৰাজু অ জয়ন্ত জয়ন্ত আহিছোন ৰাজু 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 কাঞ্চন তই বিহু কৰি হৈছ কাঞ্চন কি হৈছে তোৰ কিয় কান্দিছ জয়ন্তদা এইখন লোৱা কাঞ্চন জয়ন্তদা ৰাজু লগাই দিয়ক এইখন তোমাক ৰাজুৱে দিবলৈ কৈ কৈছে ৰাজু ৰাজু আৰু নাই দূৰে দূৰে আঁতৰি থাকিলেও কিছুমান মানুহক পাহৰি যোৱাটো বৰ টান কিছুমান সময় কিছুমান ঘটনা আৰু সেই ঘটনাৰ মুহূৰ্তবোৰ পাহৰি যোৱাটো টান বিশেষকৈ হাজাৰ চেষ্টা কৰিলেও কাৰোবাৰ স্মৃতি মনৰ পৰা আঁতৰি নাযায় ইয়াৰে আন এটা নাম চাগে ভাল পোৱা প্ৰেম মনটো বৰ অদ্ভুত ক'ব নোৱাৰাকৈ কাৰোবাক ভাল পাই পেলাই ভাল পোৱাজনক মন খুলি কোৱাও নহয় যেতিয়া ক'ব খোজা যায় তেতিয়া আকৌ সময় পলাই যায় মোৰো তেনেকুৱাই হ'ল ক'ব খুজিছিল কিন্তু ক'বলৈ সময় নাপালো তথাপিও জানিবৰ ইচ্ছা যায় তেওঁ বাৰু কি উত্তৰ দিলেহেঁতেন যদি মই মন খুলি ক'লোহেঁতেন মই তোমাক ভাল পাওঁ কাঞ্চন তেওঁ ভাল পা বুলি ক'লেহেঁতেন নে ভাল পা বুলি ক'লেহেঁতেন নে ভাল পা বুলি ক'লেহেঁতেন নে ভাল পা বুলি ক'লেহেঁতেন ক'লোহেঁতেন ভাল পা বুলি ক'লেহেঁতেন নে